হে গাইজ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এখন নতুন ভিডিঅ'লৈ। অসম চৰকাৰৰ ফালৰ পৰা ডাইৰেক্ট নিযুক্তি য'ত শিক্ষাগত অৰ্হতা খুজিছে অষ্টম পাছ আৰু মেট্ৰিক পাছ। পলকতে সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাজেদি জনাই দিম। তো হওক ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022। তো ইয়াতে টোটেল পোষ্ট আছে 26,441টা। তো ইয়াতে ৰিক্ৰুটমেণ্ট নেম দিছে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট। অৰ্গেনাইজেশ্যন দিছে আপোনালোকৰ যিটো অসম চৰকাৰৰ ফালৰ পৰা ওলাইছে। কোৱালিফিকেশ্যন আপোনালোকৰ 8 পাছৰ পৰা আপোনালোকৰ গ্ৰেজুৱেট পাছলৈকে আৰু এপ্লাই প্ৰচেছ হ'ব আপোনালোকৰ অনলাইন যোগে। আৰু এই আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 350 টকাৰ পৰা ষ্টাৰ্ট হৈছে এপ্লিকেশ্যন ফি আৰু কেটেগৰী ৱাইজ বেলেগ বেলেগ হ'ব, যিটো ভিডিঅ'ত আপোনালোকে গম পাব। আৰু ইয়াৰ অনলাইন আবেদন ষ্টাৰ্ট হ'ব 11 তাৰিখ এপ্ৰিলৰ আৰু লাষ্ট ডেট ইয়াৰ 30 তাৰিখ মে'ৰ। তো অনলাইন যদি আপোনালোকে নিজৰ মোবাইলতে কৰিব খোজে তেনেহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনালোকে 11 তাৰিখ পুৱা ভিডিঅ'টো মোবাইলত কেনেকৈ কৰে আপোনালোকে পাই যাব। তো নেক্সট আছে আপোনালোকৰ যিটো 26,000 পোষ্ট আছে। ইয়াতে 13,141টা আপোনালোকৰ গ্ৰেড 3ত আছে আৰু 13,003টা আছে গ্ৰেড 4ত। তো গ্ৰেড এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ কি দিছে, ডিফাৰেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিফাৰেণ্ট ফৰ ডিফাৰেণ্ট টাইপছ অফ পষ্ট, মানে পদ হিচাপে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন খুজিছে। কেণ্ডিডেটছ উইল বি এবল ছাবমিট দিয়াৰ এপ্লিকেশ্যন ফৰ টাইপ অফ পষ্ট হুৱেৰ, মানে কেণ্ডিডেটসকলে য'ত আপোনালোকৰ এলিজিবল মানে যোগ্য তাতেহে আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া আমি আলোচনা কৰোঁ গ্ৰেড 4ৰ পদৰ বিষয়ে, য'ত কোৱালিফিকেশ্যন ভেকেঞ্চি ৱাইজ আছে। যিটো 9,000 পদ আছে, ইয়াৰ কাৰণে আপোনালোকৰ মিনিমাম অষ্টম পাছ হ'ব লাগিব আৰু 4,300 পদ আছে য'ত আপোনালোকৰ তাতে SSLC মানে মেট্ৰিক পাছ হ'ব লাগিব। আৰু টোটেল পদ আছে ইয়াতে আপোনালোকৰ 13,300 আৰু ইয়াত আপোনালোকৰ মেক্সিমাম যিটো কোৱালিফিকেশ্যন খুজিছে HSSLC মানে হায়াৰ ছেকেণ্ডেৰী পাছ বা ইয়াৰ সমতুল্য হৈছে। যে আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছতকৈ বেছি আপোনালোকৰ যোগ্য তেনেহ'লে এইকেইটা পদত আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। নেক্সট আমি আলোচনা কৰোঁ গ্ৰেড 3 পদ, য'ত আপোনালোকৰ কেটেগৰী ৱাইজ আছে। প্ৰথম কেটেগৰীত আপোনালোকৰ আছে এছিষ্টেণ্ট কেচিয়াৰ, জুনিয়ৰ এছিষ্টেণ্ট LDA আৰু ষ্টেন'গ্ৰাফাৰ। তো ইয়াতে টোটেল পদ আছে 8,331টা পোষ্ট। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন খুজিছে বেচেলৰ ডিগ্ৰী থাকিব লাগিব, লগতে এটা কম্পিউটাৰৰ চাৰ্টিফিকেট বা ডিপ্ল'মা 6 মাহৰ থাকিলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। নেক্সট যিটো ইয়াৰে গ্ৰেড 3ৰে আপোনালোকৰ কেটেগৰী 2 আছে। তাতে আপোনালোকৰ ফিল্ড এছিষ্টেণ্ট, ফিল্ডমেন, ফ'ৰমেন, ছেকশ্যন এছিষ্টেণ্ট, ছইল কনজাৰভেশ্যন ফিল্ড ৱৰ্কাৰ, জুনিয়ৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন অফিচাৰ ETC। তো ইয়াতে টোটেল পদ আছে আপোনালোকৰ 3,690টা। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল যিটো কোৱালিফিকেশ্যন খুজিছে কেণ্ডিডেট হেভ পাছড SSLC মানে দ্বাদশ পাছ হ'ব লাগিব। লগতে আপোনালোকৰ ইয়াতে কেইটামান পদ থাকিব যিটো আপোনালোকৰ অনলি ছায়েন্সৰ পৰা, যিকোনো ছায়েন্স ষ্ট্ৰীমৰ ফালৰ পৰা পাছ কৰা কেণ্ডিডেটহে তাতে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ গ্ৰেড 3ৰে আপোনালোকৰ কেটেগৰী 3 নম্বৰৰ আছে, য'ত আপোনালোকৰ ড্ৰাইভাৰৰ পোষ্ট আছে, য'ত আপোনালোকৰ 1,120টা পদ আছে। তো ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন খুজিছে মেট্ৰিক পাছ বা ইয়াৰ সমতুল্য। ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যন দিছে কেটেগৰী ৱাইজ। আপোনালোকৰ ST SC পাব আপোনালোকৰ 5 বছৰৰ ৰিলেক্সেশ্যন পাব, 5 বছৰৰ OBC MOBC 3 বছৰৰ, এক্স ছাৰ্ভিচমেন 2 বছৰৰ আৰু PWD পাব 10 বছৰৰ। কেটেগৰী ৱাইজ আপোনালোকৰ যিটো আনৰিজাৰ্ভ কেণ্ডিডেটে গ্ৰেড 3ৰ কাৰণে এপ্লাই কৰিলে আপোনালোকৰ 350 টকা আৰু গ্ৰেড 4ৰ কাৰণে কৰিলে আপোনালোকৰ 200 টকা। OBC MOBC আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। OBC MOBC 350 টকা আৰু 200 টকা। শ্বেডিউল কাষ্ট যিটো ST SC হয় আপোনালোকৰ গ্ৰেড 3ৰ কাৰণে কৰিলে 250 টকা আৰু 150 টকা গ্ৰেড 4ৰ কাৰণে। আৰু আপোনালোকে যিটো
আৰু আপোনালোকে ইয়াৰ পে'মেণ্টটো কৰিব পাৰিব অনলাইন যোগে নেট বেংকিং ডেবিট কাৰ্ড UPI বা ৱালেটৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট পে'মেণ্টটো কৰিব পাৰিব তো বন্ধুসকল এইখিনি আছিল আজিৰ ভিডিঅ'টোত আপডেট যদি ভিডিঅ'টো ভাল লাগিছে আৰু চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যেটো নটিফিকেশ্যন অলট সেট কৰি দিব আগন্তুক এনেকুৱা ভিডিঅ' সকলোতকৈ আগত পাবৰ কাৰণে আৰু ইয়াৰ যে নেক্সট পাৰ্ট য'ত আপোনালোকৰ কোৱালিফিকেশ্যনৰ ওপৰত আৰু এক্সামৰ ওপৰত আলোচনা কৰিম তাৰ হেতু পাবলৈ আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব কালিৰ ভিতৰত ভিডিঅ'টো পাই